নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ আজি হৈছে 26 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব 1 আগষ্টৰ পৰা খলনি হ'ব বেংকৰ সকলোবোৰ নিয়ম আপোনাৰ পকেটত পৰিব পোনপটীয়াকৈ প্ৰভাৱ সোমবাৰৰ পৰা আগষ্ট মাহ আৰম্ভ হ'ব আগষ্ট মাহ পৰাৰ লগে লগে বেংকিং ব্যৱস্থাৰে জড়িত কেইবাটাও নীতি নিয়ম আৰু বেংক এটিএম সম্বন্ধীয় কেইবাটাও নিয়মৰ খাল খলনি কৰা হ'ব এই খাল খলনিৰ ফলত আপোনাৰ পকেটত পৰিব পাৰে পোনপটীয়া প্ৰভাৱ 1 আগষ্টৰ পৰা চেকৰ ক্লিয়াৰেন্সক লৈ আৰবিআইৰ গাইডলাইনৰ পালন কৰি বেংক অফ বৰোদাই নিজৰ চেক পৰিশোধৰ নিয়ম খলনি কৰিব বেংকে নিজৰ গ্ৰাহকক জনাইছে যে 1 আগষ্টৰ পৰা 5 লাখ বা তাতকৈ অধিক ধনৰাশিৰ চেকৰ পৰিশোধৰ বাবে পজিটিভ পে সিস্টেম বাধ্যতামূলক কৰা হ'ব দেশৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং প্ৰবঞ্চনা ৰোধ কৰাৰ বাবে 2020 বৰ্ষত চেকৰ বাবে পজিটিভ পে সিস্টেম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিস্টেমৰ জৰিয়তে চেকৰ জৰিয়তে 50,000 টকাৰ অধিক পৰিশোধৰ বাবে কিছু মুখ্য তথ্যৰ আৱশ্যক হ'ব পাৰে এই সিস্টেমৰ জৰিয়তে চেকৰ তথ্য মেছেজ মোবাইল এপ ইন্টাৰনেট বেংকিং বা এটিএমৰ জৰিয়তে দিয়া হ'ব চেকৰ পেমেন্ট কৰাৰ পূৰ্বে এই তথ্য পৰীক্ষা কৰা হয় পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে আগষ্টত 13 দিন বন্ধ থাকিব বেংক আগষ্ট মাহৰ বিভিন্ন উৎসৱৰ বাবে 13 দিন বেংক বন্ধ থাকিব স্বাধীনতা দিৱস ৰাখী বন্ধন জন্মাষ্টমী গণেশ চতুৰ্থীৰ দৰে উৎসৱৰ এই মাহতে হয় আৰু যাৰ কাৰণে আগষ্টত 13 দিন বন্ধ বেংক বন্ধ থকাৰ আহ্বান জনোৱা হৈছে যদি আপোনাৰ বেংকত কোনো কাম কাজ থাকে তেন্তে আগষ্টৰ বন্ধৰ তালিকা নিশ্চয় চাই ল'ব